নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো গণিতত ৰোমান সংখ্যা পঢ়িছা বা পঢ়িবলৈ পাবা। গতিকে এই ৰোমান সংখ্যা কেনেকৈ লিখে তাৰ ওপৰত আজি এই ভিডিঅ'টো তোমালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ তোমালোকে চাই ভাল পাবা আৰু বুজি পাবা। এতিয়া জানো আহা এই সংখ্যাবোৰ ব্যৱহাৰ কৰা কিছুমান নিয়ম। তাৰ প্ৰথম নিয়মটো হৈছে I, X, C আৰু M একেলগে পুনৰাবৃত্তি ঘটিব পাৰে। কিন্তু পুনৰাবৃত্তি ঘটিব পাৰে যদিও মন কৰিবা 3 বাৰতকৈ কিন্তু বেছি নহয়। যেনে আমি যেনেকৈ লিখোঁ সংখ্যা 3 I অৰ্থাৎ আমি 3টো বুজাওঁ, এইটো 1, ছেকেণ্ড বাৰ আহিলে 2, 3 নম্বৰ বাৰ আহিলে 3। একেদৰে ট্ৰিক্সটো বুজাবলৈ x, কাৰণ আমি জানি আহিছিলোঁ x মানে হ'ল 10। সেই ক্ষেত্ৰত x মানে বুজালোঁ এটা 10, দুটা x দুটা 10 মানে 20, তিনিটা x তিনিটা 10 অৰ্থাৎ হ'লগৈ 30। একেদৰে 300ৰ কাৰণে C, য'ত ওপৰত তোমালোকে পঢ়িছিলা 100ৰ কাৰণে কি বুজাওঁ C, অৰ্থাৎ এটা C 100, দুটা C 200 আৰু তিনিটা C 300 বুজালোঁ। কিন্তু মনত ৰাখিবা আমি পাইছিলোঁ যে I সংখ্যাটো 3 বাৰতকৈ বেছি ব্যৱহাৰ নহয়। সেই ক্ষেত্ৰত যদি আমি 4 লিখোঁ, 4ৰ কাৰণে 4টা I লিখিলে ভুল হ'ব, ই হ'ব ভুল, অৰ্থাৎ আমি 4ৰ কাৰণে I আৰু V লিখোঁ। এতিয়া আহা ছেকেণ্ড পইণ্টলৈ আগবাঢ়োঁ। ইয়াত আমি পাম V, L আৰু D কোনোটোৰে একেলগে পুনৰাবৃত্তি নঘটে। অৰ্থাৎ যেনেদৰে আমি ওপৰত পাইছিলোঁ 3টা I বা 2টা I বা 3টা X 3টা C লিখিছিলোঁ, যেনেদৰে আমি ইয়াত একেলগে পুনৰাবৃত্তি কৰি লিখিছিলোঁ, এই ক্ষেত্ৰত 2 নম্বৰ পইণ্টটোত 2টা V হওক, 2টা L হওক, 2টা D হওক বা 3টা V 3টা L 3টা D আমি লিখাটো ভুল হ'ব। অৰ্থাৎ যদি মই লিখোঁ 55, তাৰ কাৰণে এই 5টোৰ কাৰণে এই 5, এই 5টোৰ কাৰণে এই 5, অৰ্থাৎ V লিখিলে এইটো হ'ব ভুল। সেই একেদৰে ইয়াক যদি আমি লিখিব বিচাৰোঁ 100, তাত কিন্তু আমি জানো যে 50 আৰু 50 হ'লে 100 হয়। সেই ক্ষেত্ৰত 50ৰ কাৰণে L, 50ৰ কাৰণে আহিলে L, এতিয়া আমি L লিখিলে ই ভুল হ'ব। অৰ্থাৎ 100টো আমি ওপৰত পাইছিলোঁ C বুলি, ইয়াত কিন্তু 2টা L লিখিলে ভুল হ'ব, অৰ্থাৎ 100ৰ শুদ্ধ আনচাৰ হ'ব C। এতিয়া আগবাঢ়িম 3 নম্বৰ পইণ্ট, য'ত ডাঙৰ সংখ্যা এটাৰ আগত এটা সৰু সংখ্যা থাকিলে সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ হয়। অৰ্থাৎ যেতিয়া আমি এটা ডাঙৰ সংখ্যা লিখিম, তাৰ আগত যদি সেই সংখ্যাটোতকৈ এটা সৰু সংখ্যা বহুৱাই দিয়া হয়, তেতিয়া আমি বুজিম যে আচলতে ডাঙৰ সংখ্যা যি লিখা হৈছে তাৰ পৰা আমি সৰু সংখ্যাটো বিয়োগ কৰিছোঁ। উদাহৰণস্বৰূপে আমি এতিয়া চোৱা I মানে বুজিম 1, X মানে বুজোঁ 10, অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল X মানে হ'ল 10, I মানে 1, 10ৰ পৰা 1 বিয়োগ কৰিলোঁ, যাৰ কাৰণে IX আহিলে 9। একেদৰে আমি যদি 400ৰ কাৰণে লিখোঁ, ইয়াত কিন্তু 4টা C লিখিলে ভুল হ'ব, কাৰণ আমি ওপৰত পাই অহা নিয়ম মতে C 3 বাৰতকৈ বেছি ব্যৱহাৰ নহয়। সেই ক্ষেত্ৰত ই হ'ব ভুল। গতিকে আমি 400 লিখিবলৈ হ'লে আমি বুজিম যে 500ৰ পৰা 100 বিয়োগ কৰিব লাগিব। যিহেতু 500 সংখ্যাটো ডাঙৰ, 100টো সৰু, 500ৰ কাৰণে আমি বুজাওঁ D, অৰ্থাৎ 500ৰ কাৰণে আহিলে D। আমি পাইছোঁ যে এই নিয়মত ডাঙৰ সংখ্যাটোৰ আগত সৰু সংখ্যা থাকিলে বিয়োগ হয়। গতিকে ডাঙৰ সংখ্যা Dৰ আগত C বহালে ই বিয়োগ বুজাম। আন এটা সংখ্যা উদাহৰণ 40, অৰ্থাৎ আমি 50ৰ পৰা 10 বিয়োগ কৰিলে কি হ'ব 40 হ'ব। এতিয়া 50টো হ'ল ডাঙৰ সংখ্যা আৰু 10টো হ'ল সৰু সংখ্যা। 50ক আমি বুজাওঁ L সংখ্যাটোৰে আৰু 10ক বুজাওঁ কিহে X। গতিকে আমাৰ এই নিয়ম মতে তাত ডাঙৰ সংখ্যাটোৰ আগত সৰু সংখ্যাটো বহিলে বিয়োগ হয়। গতিকে 50ৰ আগত অৰ্থাৎ Lৰ আগত যদি X বহা হয়, তেতিয়া এই 10টো Lৰ পৰা অৰ্থাৎ 50ৰ পৰা বিয়োগ বুজাম, অৰ্থাৎ 50ৰ পৰা 10 বিয়োগ কৰিলে কি হ'ব 40 হ'ব। এতিয়া আমি আগবাঢ়িম 4 নম্বৰ পইণ্টলৈ। তাত ঠিক আগৰটোৰ দৰে অলপ উল্টা। ইয়াত কি আছে, ডাঙৰ সংখ্যা এটাৰ পাছত, মন কৰিবা আগত কৈছিলোঁ ডাঙৰ সংখ্যাটোৰ আগত,
এতিয়া আছে ডাঙৰ সংখ্যা এটাৰ পাছত। যদি ডাঙৰ সংখ্যা এটাৰ পাছত এটা সৰু সংখ্যা থাকে তেতিয়া আমি বুজিম এইবাৰ ডাঙৰ সংখ্যাটোৰ লগত সৰু সংখ্যাটো যোগ হ'ব। অৰ্থাৎ আগতে লৈছিলোঁ 9, যদি মই এতিয়া লওঁ 11, এতিয়া 11টো কিহে বুজাম? 10 যোগ 1, সেই ক্ষেত্ৰত 10ৰ কাৰণে আহিলে x, 1ৰ কাৰণে আহিলে i। এতিয়া ডাঙৰ সংখ্যাটোৰ পিছত যদি অৰ্থাৎ xৰ পিছত যদি মই i বুজোঁ, ইয়াকে বুজিম 11। একেদৰে এটা সংখ্যা 60 লওঁ। 60ৰ ক্ষেত্ৰত আমি কি কৰিম? 50 যোগ 10, অৰ্থাৎ ডাঙৰ সংখ্যাটো 50, তাৰ কাৰণে আহিলে l, সৰু সংখ্যাটো 10, তাৰ কাৰণে আহিলে x। যেতিয়া মই এইকেইটা লগাই দিম অৰ্থাৎ l, x একেলগে বুজাম, তেতিয়া মই ইয়াক বুজাম এই সংখ্যাটো হ'ব 60। এইবাৰ চাওঁ 5 নম্বৰ পইণ্ট। একেবাৰে সহজ। আমি ইয়াত চাম যে কোনো সংখ্যাৰ আগত ভি নবহে, অৰ্থাৎ যেনেকুৱা সংখ্যাই নহওক কেতিয়াও তাৰ আগত ভি নহয়। উদাহৰণস্বৰূপে যদি মই এটা সংখ্যা লওঁ 95, ইয়াত যদি মই মন কৰোঁ 100 বিয়োগ 5 কৰিলে 95 হয়। সেই ক্ষেত্ৰত 100ৰ কাৰণে আহিব কি? চি, আমি পাইছোঁ, আৰু 5ৰ কাৰণে আহিব ভি। অৰ্থাৎ আমাৰ নিয়ম মতে যে সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো আগত বহিলে বিগ হয়, কিন্তু এই ক্ষেত্ৰত যদিও ভিটো সৰু, চিতকৈ সৰু, সেই ক্ষেত্ৰত ভি চি মানে আমি 95 নুবুজোঁ। আৰু যদি মই চাওঁ 45, ইয়াতো 50 বিয়োগ 5 কৰিলে 45 হ'ব ঠিকেই, কিন্তু 50ৰ কাৰণে আহিব এল, 5ৰ কাৰণে আহিব ভি, অৰ্থাৎ ভি এল মানে 45টো কি হ'ব? ভুল হ'ব, আৰু ইয়াতো এইটো ভুল হ'ব। 6 নম্বৰ পইণ্টলৈ আহিছোঁ। ইয়াত আছে আই কেৱল ভি আৰু এক্সৰ আগতহে বহে, বাকী এল হওক, চি হওক, ডি, এম কাৰো আগত নবহে। উদাহৰণস্বৰূপে আমি নটো আপোনাৰ লৈছোঁ। ইয়াত কি লিখিছিলোঁ? আই এক্স। যদি মই 4টো লওঁ, তাত কি লিখোঁ? আই ভি। কিন্তু আমি যদি 49 লিখিবলগীয়া হয়, তাত আমি আই এল নিলিখোঁ, কাৰণ 50 মানে হ'ল এল, 1 মানে হ'ল আই। যদি মই 50 বিয়োগ 1 কৰোঁ, কি হ'ব? 49 হ'ব। 50ৰ কাৰণে আহিব এল, 1ৰ কাৰণে আহিব আই। লিখোঁতে ঠিকেই লিখিছোঁ, কিন্তু আমি যিটো পাইছোঁ নিয়ম, আইটো ভি আৰু এক্সৰ লগতহে বহে, লগত নহয়, আগত বহে, কিন্তু বাকীবোৰ আগত নবহে। যিহেতু এলৰ আগত আই আহিলে, গতিকে নিয়ম মতে ই ভুল হ'ব। এইবাৰ আহোঁ একেবাৰে শেষৰ পইণ্ট, য'ত যেতিয়া আমি বুজিম যে এটা সংখ্যাৰ ওপৰত থকা এই চিনটো, ইয়াক আমি কওঁ বাৰ। এই চিহ্নই সেই সংখ্যাটোৰ 1000 গুণ বুজায়। অৰ্থাৎ এইটো কি সংখ্যা? ই হ'ল 5। অৰ্থাৎ যেতিয়া আমি 5 অৰ্থাৎ ভিৰ আগত, ভিৰ ওপৰ ফালে এই বাৰ চিহ্নটো দিম, অৰ্থাৎ আমি বুজিম যে 5 পূৰণ 1000, অৰ্থাৎ ভি বাৰ চিহ্নটোৱে কি বুজাব? 5000। একেদৰে যদি মোক লাগে 10000 বুজাবলৈ, 10000, 10ৰ কাৰণে কি সংখ্যা আহে? অৰ্থাৎ x আহে। অৰ্থাৎ আমি যদি চাওঁ 10 পূৰণ 1000 হয় 10000, গতিকে আমি 10ৰ কাৰণে যিটো লিখিলোঁ, অৰ্থাৎ xটো লিখিলোঁ, xৰ ওপৰত বাৰ চিহ্নটো দিলে কি বুলি বুজিম? 10000 বুলি বুজিম। গতিকে এই নিয়মসমূহ আমি মনত ৰাখি কেইটামান অনুশীলন কৰি চাওঁ। আহাচোন, প্ৰথম সংখ্যাটো লৈছোঁ 45। এতিয়া আমি সদায় সংখ্যাবোৰ মনত ৰাখিবা একক, দশক, শতক, এইদৰে ভাঙি গৈ থাকিম। ইয়াত যদি চাওঁ একক সংখ্যাটো আছে 5 আৰু দশকত কি আছে? 4, অৰ্থাৎ 4 10 40। সেই ক্ষেত্ৰত আমি 45টো ভাঙিম 40 যোগ 5। এতিয়া 40 সংখ্যাটোৰ কাৰণে আমি লিখিব পাৰোঁ এক্স এল। এক্সেল কিয় লিখিলোঁ? কাৰণ আমি জানো যে এল মানে হ'ল 50, আৰু ইয়াত 50তকৈ 10 সৰু, অৰ্থাৎ এক্স মানে হ'ল 10। আমি পাই অহা নিয়ম মতে, অৰ্থাৎ 50ৰ আগত যেতিয়া সৰু সংখ্যা এটা বহিব, অৰ্থাৎ এলৰ আগত যেতিয়া সৰু সংখ্যা বহিব, সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ কৰা বুজাব। অৰ্থাৎ এই ক্ষেত্ৰত 50 বিয়োগ 10 কি বুজিম? 40 বুজিম। সেইকাৰণে আমি 40ৰ কাৰণে কি লিখিলোঁ? এক্সেল। আৰু জানো যে 5ৰ কাৰণে কি লিখোঁ? ভি।
অৰ্থাৎ যেতিয়া আমি এটা জইন কৰি দিম লগ লগাই দিম এক্স এল ভি ই হ'ব 45। আন এটা সংখ্যা চাওঁ, ধৰি ল'লোঁ এটা সংখ্যা 72। মই কৈছিলোঁ যে সদায় আমি তাক একক দশক এনেকৈ ভাঙিম, গতিকে এই ক্ষেত্ৰত এককটো হ'ল 2 আৰু দশকত আছে 7, 7 পূৰণ 10, 7 10 গুণ 70, 70 যোগ 2 বা 70। এতিয়া 70 ভাঙিম কেনেকৈ, পুনৰ 50 যোগ 20 কি হ'ল 70 হ'ল যোগ 2। এতিয়া নিয়মমতে পাওঁ 50ৰ লগৰ কাৰণে আহিলে এল, 20ৰ কাৰণে দুটা এক্স প্লাছ 2 কাৰণে দুটা আই, এইকেইটা জইন কৰি দিম এল এক্স এক্স আই আই, এই সংখ্যাটোৱেই হ'ল 72। আন এটা সংখ্যা লৈছোঁ 678, অৰ্থাৎ শতকৰ ঘৰত 600, 600 হ'ব 70 যোগ 8। এইকেইটা নিশ্চয় বুজি পাইছা। 600ৰ কাৰণে পাওঁ 500 যোগ 100, 600 হ'ব। 70ৰ কাৰণে 50 যোগ 20 লিখিব পাৰোঁ আৰু 8। 500ৰ কাৰণে কি বুজাওঁ, ডি, 100ৰ কাৰণে চি আহিলে, 50ৰ কাৰণে এল, 20 অৰ্থাৎ এক্স এক্স আৰু 8। এইকেইটা লগ লগাই দিলোঁ ডি চি এল এক্স এক্স ভি আই আই, ই হ'ল 678। আৰু এটা সংখ্যা লৈছোঁ 968, 900 প্লাছ 60 প্লাছ 8, 900 পাওঁ 1000ৰ পৰা 100 বিয়োগ কৰিলে, 60 পাওঁ 50 লগত 10 যোগ কৰিলে আৰু থাকিলে 8। আমি পাইছিলোঁ যে ডাঙৰ সংখ্যাৰ পৰা যেতিয়া বিয়োগ কৰিম ডাঙৰ সংখ্যাটোৰ আগত বহিব, অৰ্থাৎ 1000ৰ কাৰণে আহিলে এম, 100ৰ কাৰণে চি, চিটো এমৰ আগত বহা মানে 1000ৰ পৰা 100 বিয়োগ কৰিলে, অৰ্থাৎ 900ৰ কাৰণে আহিলে চি এম, 50ৰ কাৰণে এল, 10ৰ কাৰণে এক্স আৰু 8 জানাই তোমালোকে, এইটো হ'ল 8। এইকেইটা লগ লগাই দিলোঁ চি এম এল এক্স ভি আই আই আই, ভি আই আই আই। আশা কৰোঁ ভিডিঅ'টো চাই উপকৃত হৈছে। যদি ভাল পোৱা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।